ও কালি মোক কি অপমান কৰিছে হে কোনে অপমান কৰিছে হে আমাৰ আকেশ দা ওৱাই ৰাকেশনো তোক অপমান কৰিবলৈ কি এনেকুৱা কাম কৰিলি কালি যে নিচা পানী বটলটো মই আপোনাক দেখাই থৈ গৈছো ও বৌ মোক কি অপমান কৰিছে হয় নেকি সঁচাই কৈছো আৰু যে আমাৰ বাছ 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 বৌ বাছ ৰখি যাওক এই ৰচোন কি হ'ল মানে আজি মোৰ জীৱনত যিটো আহি পেলাই পাইছো সেইটো যোৱাৰ পিছত মই আজি পাগল হলি নেকি কি আহি আছে অৱশ্যে পাগলটো এইটো কিনো কয় সিহে বুজি পায় আৰু এই লাগিব কালি নিচিনা মানে 500 টকীয়া লগত যে দীঘল কাঠৰ এটকীয়াটো আনিছে নে নানিছে অ শুনছো তোক লগত এটকা এটা দিব লাগিব তেতিয়াহে মোৰ মনটো ভাল লাগিব আচ্ছা এইটো কথা লগোৱা স্বভাৱটো বাৰু কেতিয়া নাইকিয়া হ'ব বাৰু সেইটো যাব দুদিনমান লাগিছে আৰু হে আজি মই নাইকিয়া কৰিম সেইটো তোক মই মই হ'বলৈ কম বস্তু আছো মই আজি কথা লগাবলৈ আহোঁতে ঘৰতে ৰেডি হৈ আহিছো আপোনাৰ হাতত যদি এটকা মোৰ হাতত 2 টকা এই মোহন আহি বাচ্চাদা মোহন তোহাৰ মাথা ফালি মগু দালিৰ লগত মই মুই ঘটা বনাইছো এই মোহন এতে লাগি যাব এই মোহন এই মোক এটকা দিবলৈ আহিছে ও প্ৰভু ঈশ্বৰ আপুনি আহিলে আপোনাকে কৈছো আজিকালি আপুনিয়ে মোৰ ভগৱান ঈশ্বৰ প্ৰভু সঁচা বা বহু সন্মান কৰিছে ধুনীয়া গামোচা এখন লৈছে কিন্তু এখন যিখন পাইছো আৰু আচ্ছা মই যদি ইচ্ছাও আশীৰ্বাদ এটা দিয়ক আশীৰ্বাদ আপুনিহে মোক দিব চুলি চিঙি আশীৰ্বাদ দিবলৈ চাই আপোনাৰ মই চুলিয়ে না চুলি ছিঙিব নালাগে নহয় আপুনিহে ছিঙি দিব মই ও মাছলৈ গৈছিলো চুলি চিঙি দাঁত হ'ব দিন মাত হ'ব দিন আটা দিন ফুচুচা দিন বেহাবাই দিন আপু দিন মোহন দিন চিয়া দিন হবিছে হৈ মই দোকানলৈ যাওঁ ঘূৰি নালাগে ভিতৰলৈ কি বলক ভিতৰলৈ বাচ্চাদা মই কথাটো বুজি নাপাইছো মোৰ চব ভয়হে লাগিছে কি কাৰণে আগতে মই জোৰ কৰি আছো আজি আপোনালোকে মোক জোৰ কৰি আছে ভাত খাবলৈ কেলে মাতিছে আজি মোৰ কাৰণে আপুনিয়ে ভাতৰ লগত কিবা বিষ মিলাই দিছে কিয় দিম বাৰু ভাত খাবলৈ কিয় মাতিছে তেনে মাতিছে যদি আপোনাৰ খাব ইচ্ছা নাযাওক সঁচা 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 যাওগে আপুনি মানুহটো বহুত নচেত আছে কিয় ভাত খাবলৈ মাতিছে আকৌ খেদাইও দিছে ভাত খাম নে নাখাম কওক আপুনিয়ে কৈছে খাওঁ যদি খাওক নাখাওঁ যদি যাওক যাওক সঁচা এই জুমনি কৈছে এই তহঁত দুটাই লেকচাৰ মাৰি থাকিবি নে ভাত খাবলৈ যাবি মাই দক চাপনিও আজিকালি নাপাইছে ভাত খাবলৈ কেলে মাতিছে প্ৰশ্ন সুধি নাথাকিবি খাওঁ যদি খাহি নহলে যাগে এই জুমনি কৈছে বোৱাৰী এইটো আহা পতা জানো আজি পাছো এনে যাওঁ বলক শুন কি চাই আছ খা আকৌ হ'ব আজি দালিয়ে ভাজিয়ে মানুহে চব মিলি গৈছে মানে চব কলা কলা সেইটো নেপায় খা হ'ব এইটো ভাজিটো ভাজোতে বেছি কলা পৰিছে নে গছতে কলা তেৰিকা বেঙেনা ভাজি কলাই খা বেঙেনা বা এইটো কম ভাজিছে এইটো খা খা আচ্ছা মোৰ ভাত খাবলৈ কেলে মাতিছে মই এতিয়াহে গম পাইছো গম পালি ন দেখা চব বস্তু যে দেই গৈছে কুকুৰক দিয়াতকে মোকে মাতিছে যেনে পাইছে হয় মই সেই ভকহে আছো ভক মই খাবলৈ নাপাইছো এইটো মানে গুচিয়ে গ'ল নহয় তোক ভৰিত ধৰিছো তই আজি ভাতকেইটা খাই যাছো মই এসোপা খাব নোৱাৰিছো কিয় এইবিলাক কলা কলা বস্তু মানুহে খাব পাৰিছে দালি কলা আছে ভাজি কলা আছে চব্জি কলা আছে ভাত দেজুৱাই পেলাই কলা কৰি থৈছে পানীখিনিহে বগা আছে গোবৰ অকণ মিলাই কলা কৰি দিব লাগিছে তেৰিকা প্লিজ তই আজি খাইছো কালি তই ধুনীয়াকে খুৱাম দে মই আজি ভালটো খাওঁ কাইলৈ কলা কলাটো খাওঁ তোৰ কথা বুজা নাই মই আপুনি নুবুজিছে কলা খাম আৰু কলা পৰিব নোৱাৰিছো কলা নপৰা নহয় বাৰু ৰ মই কিবা এটা মেনেজ কৰি আছো তই কিন্তু নাযাবি দেই খোৱা বস্তুৱে মই যাব পাওঁ তই মোহনক কিবা এটা কৰি মেনেজ কৰি লৈ আনা নোৱাৰ দে মই যাব সি ভাত নাখালে মই বৰবাদ হ'ম ৰবিচোন সি ভাত নাখালে তই আকৌ কিয় বৰবাদ হবি মোক জ্যোতিষী এজনে কৈছে মই যদি ভিক্ষাৰী এজনক এনেকুৱাকৈ কলাৰে ভাত খুৱাব পাৰো মোৰ দিন ভালৰো আহিব
অ তাৰ মানে মোহন ভিক্ষাৰী একে দেচোন মইতো ধুনীয়া বিচাৰি মোক ক'লা বস্তুদি ভাত খাবলৈ মাতা কথাটো এতিয়াহে গম পাইছে চালা ছোৱালী পাগল টপা তোকো মই ক'লা পেলাই হলি কিডাল ক'লা পেলাই গামোচাখন আকৌ মূৰত কিয় মাৰি ললি বহুত কাহ বাচ্চাটাকে মুখে জপাব নোৱাৰিছে জগা মূৰ্খ মানে জগা মূৰ্খই আৰু কিয় জপা মুখ হৈছে এই বুজাই বুজিছে দেৱ বুজিছ মোহন একোৱেই নুবুজিছো বুজালেহে বুজিবি প্ৰথমতে বুজা তাৰপিছত সোধা বুজিছে নে নুবুজিছে আচলতে তোৰ ভাই ভণ্টি নাথাকে বহুত ভাল হৈছে ঠাট্টা কৰিছে নে ধেমালি কৰিছে চিৰিয়াছলি কৈছো মই হেৰি ভাই ভনী থকাৰ পিছতো যদি কথাবিলাক লোকধাক কৰে তেতিয়া অন্তৰত বহুত দুখ পাওঁ কি দুখৰ কথা কৈছে যে তুমি জিত মাৰিছো চাম তই আকৌ এইখন যে গলত মাৰিলি তই মাথাটো ইমান বিষাইছে বাচ্চাটা আগৰ চব মানে কিবা কৈছে নাই 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 একো নাই দে বুজিবলৈ বাকী নাই আৰু মোহন চব বুজি পাই গৈছো গোটেই কথাখিনি নে গোটেই কথাখিনিয়ে পাইছো নিজৰ ককায়েকটোৰ পৰা কথা এনেকুৱাকে লুকুৱা মানুহ দেখা নাই আৰু মোক একে নিজৰ ককায়েক নে নিজৰ ককায়েক এজনী সামান্য ছোৱালীৰ কাৰণে নিজৰ ককায়েকক কোৱা নাই একো একেবাৰে সামান্য নে সামান্য ছোৱালী কিন্তু তই কথাখিনি ভণ্টিক কলি নে নাই নকৈছো কিয় তই ক'লেহে তাই বুজি পাব যে মোহনে বুজি পালে কিন্তু তাই কথাখিনি বুজি নাপালে লাজ পাব এতিয়া দি আহো কি লাজ যা চুমাহালি যে চুমা নহৈছে আশীৰ্বাদ লৈছো আশীৰ্বাদকে তালু দি টানি আনিছো মোৰ ছোৱালী পাগল টপা মই নহয় ভণ্টিয়ে ভণ্টি আকৌ ছোৱালী পাগল কথাটো তই আকৌ এইখন যে ইয়াত মাৰি আলি কাহোঁতে কাহোঁতে বুকুখন বহুত বিষাইছে বাচ্চাটা পাগলৰ সেই কাৰণতে পাগল সি নহয় পাগল তই দুদিন ধৰি অফিচ যোৱা নাই এজনী ছোৱালীৰ কাৰণে লাজ নেপাও সেইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হৈছে কি তই যে ছোৱালীজনীৰ কথাটো মোক জনোৱা নাই নহয় নহয় ইম্পৰ্টেণ্ট এইটোৱে যে ছোৱালীজনী লাজ নালাগে তোৰ হা ছোৱালী পাগল টপা আপুনি লাজ পাব লাগিছে চৰ লাগে হা ঐ তই লাজ পাও নে নাপাও ছোৱালীজনী খবৰ কিয় দিব লাগে মইতো কিয় দিবলৈ লাগিছে আপুনি কিয় দিব নালাগে এজন হৈছে ছোৱালী পাগল টপা টপাক যদি ছোৱালী খবৰ তুমি নিদিছা মোৰ নিচিনা সৰু ল'ৰাক ছোৱালী খবৰ দিছা হয়নে নহয় থাপ লাগে পিনে কলেও থাপ মাৰিছে সেইপিনে কলেও থাপ মাৰিছে একে নিজৰ কালত 200 মাৰিছো মাৰি মৰি যা কেতিয়াবা জীৱনৰ ৰাস নাচি পাইছ ৰাস নাচাটো ডাঙৰ কথা নহয় বোৱাই ই অকণ লৈছা একে ঢেকনি মাৰিছে আকৌ এটা চাবাচোন ইফালে যাচ্ছে ইফালে যাচ্ছে যা সিফালে যাচ্ছে মাৰিলে এইটো মৰি পেলাইহে আহে মানে যা ইয়াৰ পৰা পাগল চবে চব মূৰ খোৱা চব আপুনি ছোৱালী ভাল পাইছে ভনীয়েকে খবৰ নিদিছে কাজিয়া লাগিছে আৰু মাতো মই খাব লাগিছে চালা ছোৱালী পাগল টপা হ'ব দে এইফালে চাপ এইখন কমালি গোপী হৈছেও আখটো বেছি টান বস্তু নাছে ইফালে বস্তু সিফালে পেলাব লাগিছে সিফালে বস্তু এইফালে পেলাব লাগিছে আখটো নিজে নিজে হৈ গৈছে মানে এইফালে আনি এইফালে পেলাইছো সেইফালে পৰা আনি এইফালে পেলাইছো নাচকচোন মই এতিয়া নানাচো দে একেবাৰে ছোৱালীজনী আহিলে নাচি এতিয়া পৰা নাচিলেহে ছোৱালী আহালে পাৰি গৈছে ইমান টান কাম নাছে তই এইফালে নাচক আমাৰ জেট পোৱা মহিলা সমিতিয়ে লাজ পাব লাগিছে মহিলা সমিতি যে পাইছেও লাজ পাইছে ঢেকনি মাৰিছে মহিলা সমিতিয়ে লাজ পাইছে ঢেকনি মাৰিছে জেট মই পুৰাই আছো ঐ কলে পেলাইছ হা কলে পেলাইছ আহিবি একদম কুটাই কুবাই খেদি হ'ব দে মইতো ক্ষমা কৰি দিছো দা ক্ষমা কৰি দিছে তুমি ইমান ফুলি গলা মণি এইটো বাদ দিয়ক কোনে ফোন কৰিছে সেইটো কওক ছাৰে ফোন কৰিছে কিয় ফোন কৰিছে ইণ্টাৰভিউ এটালৈ মাতিছে কালিলৈ কালি কেছটো মই তোৰ কথা একো কোৱা নাইতো মই ইমান হেল্প কৰিছে আজি মোকে থৈ যাব চা তই গৈ কি কৰিবিগে আপোনাৰ লগতে থাকিম আৰু হ'ব যাবি ঐ মণি তই যোৱাই নাই যে কলে যাব লাগিছে যা দোকানলে আমি শুব লাগে নহয় আমি কালি টিভিত ওলাইছে আপোনাক খোৱা উৎপাতটোহে বেছি হৈছে ক'ৰ টিভিত ওলাবি এই ছাৰে ফোন কৰিছিলে কালি যে আমি ধৰিলো ইণ্টাৰভিউত মাতিছে মোক হ'ব দে যা এতিয়া আপুনি অকণ বুজাই দিয়কচোন ভাগৰ লাগিছে ই ইয়াতে শুৱক দিয়া তুমি তাতে শুৱাগে বা ঐ দিনত অধিকাৰ লৈ হেঁপাহ নপলাল এতিয়া ৰাতিৰ অধিকাৰো ল'বলৈ আহিলি দে গাও দে একে ইমান ঘনীয়াক ওলাইছে গিয়েকৰ লগত শুলেহে শান্তি পাইছে দে পেণ্টটো খোল কিয়
আছা ইমান গৰমত লং পেণ্টডাল পিন্ধি শুবি অভ্যাস আছে অ দে শু ৰাতিপুৱা সোনকালে উঠিব লাগিব পকা ভণ্টি কি কৰি আছা আমি দুটা ফুটবল খেলি আছে হয়নে নহয় এই চল লাগে সি ঠিকেই কৈছে মেচিনত মানুহে কি কৰে তাকো নাজানো হা সেইটো শিষ্টাচাৰৰ কথা চা অকণমান এইকেইটা মাষ্টৰ ছাত্ৰকো পাৰিছে মাষ্টৰ আৰু ছাত্ৰ মানে আপুনি যে কৈছে শিষ্য চা এইটো শিষ্টাচাৰ মাষ্টৰ নহয় নহয় মাষ্টৰ নাছে তেতিয়াহ'লে পুলিচ আছে কোন পুলিচ আকৌ মই ভকৰহে আছো মই জীৱনত দুটা মানুহকে চাহ বুলি মাতিছো এটা মাষ্টৰ এটা পুলিচ পাগল এইকেইটা হেই ভণ্টি তোৰ লগত এটা মোৰ ইম্পৰ্টেণ্ট কথা আছিল কি কথা আছে এই তই আনগৈ বকি থকাৰ কাৰণে ভণ্টিৰ লগত ইম্পৰ্টেণ্ট কথাটোৱে পাতা নহ'ল ননচেন্স যি পাতিছে এইবিলাক ডাঙৰ মানুহৰ কথাত সৰু ল'ৰা ছোৱালী কেতিয়াবা সোমাবও লাগিছে মানে ঘেহাই থাকিব নালাগে কি কথা সেইটো ক কিবা বদমাইচ কথা চাগে বৌ সেইকাৰণেহে ঘেহনি মাৰি আছে চৰ খাবি তই কি কথা ক হেৰি মই মানে কথা এটা ভাবিছিলো ভাবিছ গম পাইছো কথাটো কি ক তই আকৌ জকজকাই নুঠিবি আকৌ নাহো ক মানে বিয়া আকৌ বিয়া ধান্দা মাৰিছে চবৰ পৰা মানে কাম এটা কৰাৰো শান্তি নাই গ'লে ভণ্টি আকৌ তোৰ কাৰণে অলপ শান্তিত কথা পাতিব পৰা নাই মই মোৰ কাৰণে নিজে ঘেহনি কাম শৰ্মাই দিব ভণ্টি চাবি দেই কথাটো মানে এইখিনিতে মই এষাৰ কম তোক আজি ঐ মাৰিয়ে পেলাম মই কিয়নো এনেকে লাগি থাকো আৰে ই মোক কথা মাজত কেনেকুৱাকে ডিষ্টাৰ্ব কৰি থাকে দেখা নাই কাম বন নোহোৱা ল'ৰা ছোৱালী এনেকে সময় পেলাইছে হয়নে তোৰ যদি নেক্সট টাইম কথা মাজত ডিষ্টাৰ্ব কৰা নহয় চাবি নহয় নেক্সট টাইম যদি আকৌ মই কৈছো নহয় মই ভাল কি চবৰ কথা শুনে তোৰ কথা শুনি যাছো একদম নুশুনো শুনছো ভালকৈ তই খোজো লৰচৰ নকৰিবি যা ঐ আজি তোৰ কাৰণে মই আপোনাৰ ঘেহনিটোৱে খালে কৃষ্ণ প্ৰভু হস্কিলে মস্কিলে এইটো ভাঙিলে কাম কিছুমান কৰিব পৰা যাব খালি আমাৰ এই হাবিলদাৰে নেদেখিলেই হ'ল মণি এই দাদাই কিবা কাম এটা কৰিবলৈ বিচাৰিছে তুমিনো কিয় উৎসাহ নিদিয়া একে মহান কাম কৰিবলৈ বিচৰা নাই নহয় থক ভাৰ্চন শুনা তুমি হ'ব মই আছো নহয় ৰ'বচোন দাদাৰ প্লেনটো মোৰ একেবাৰে বেয়া মানে কি জানা মণি মূল কথাটো হৈছে মানে তোমাৰ সঞ্চয় কিহৰ সঞ্চয় জমা মানে কি মণি আমি যেতিয়া সৰু আছিলো তেতিয়া বাঁহৰ খুলুঙত পইচা গোটাইছিলো আৰু সেই পইচাটো আমাৰ দুৰ্গা পূজাত কামত আহিছিল ন খুচুৰা পইচা গোটোৱা কথাটো মাজত ক'ৰ পৰা আহিল নাই সেয়াই আৰু মই টপিকটো মানে গুৰিৰ পৰা আৰম্ভ কৰিছো মানে কি জানা দাদা মণিয়ে মানে কি জানা মণি দাদাই কিবা কাম এটা কৰিব বিচাৰিছে অলপ উৎসাহ দিয়া ব'লক উৎসাহটো নিদিলে দেখো তাই আৰু কি কোৱা কৰিব মই ক'লো নহয় হৈ গ'ল আহক দিম ভালকে উৎসাহ এ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ক'ত আছে কলে গ'ল 23 ভাত বাঢ়ি থৈছো আহক ভাত খাওঁ ৰ'বা ভাত খোৱাৰ আগতে ফেটটো বাৰ্ণ কৰি লৈছো আপুনিতো এনেকে ইউনিফৰ্ম পিন্ধি এইখিনি সময়ত এক্সাৰচাইজ নকৰে পুলিচৰ মানুহ আমি যেতিয়াই তেতিয়াই কৰো এই আহক জলদি ঠাণ্ডা হ'ব এতিয়া আহক অলপ আগতে বস্তুটো ইয়াতে আছিল দেখোন কলে গ'ল দাদা দাদা কি
কি হ'ল হে তেৰি বিছনা তলত কিবা এটা বস্তু পাইছা নেকি কি বস্তু এই পইচা থোৱা এনেকুৱা মাটিৰ টেকেলি এটা অ তই খুচৰা পইচা টেকেলি জমা কৰা নেকি এই থওঁ ৰচোন হেৰি কেতিয়াবা থৈছ মই দেখোন গমেই নাপাওঁ এই থওঁ বহুত দিনৰ আগৰ পৰা এতিয়া নাই নহয় কথা এটা ভাবিছো কি এক মিনিট এই চব মানে কোনে নিলে বাৰু